নমস্কাৰ। আজি নাৰায়ণপুৰ স্থিত যি বৃদ্ধাশ্ৰম আছে, প্ৰশান্তি ধাম বৃদ্ধাশ্ৰম, তালৈ আমি গ'লোঁ। আমি মাংস ল'লোঁ, মাছ ল'লোঁ, বজাৰ কৰিলোঁ, মই আৰু বিষ্ণুৱে। তাৰপিছত লৈ আমি আগবাঢ়িলোঁ লখিমপুৰ অভিমুখে। আৰু ল'ৰাৰ জন্মদিনটো এইবাৰ আমি এনেকৈ পতাৰ বা মন মেলিছিলোঁ, যিহেতু আইতাসকলক এসাঁজ ভাত খাবলৈ খুব মন আছিলে। ল'ৰাৰ জন্মদিন দিনাখনে আমি আগবাঢ়িলোঁ। প্ৰথমতে আমি চেঁচা হৈ পেলাই আমি মোৰ শহুৰবাৰীত সোমালোঁ, আৰু শহুৰবাৰীত সোমাই তাৰ পৰা সকলোকে লৈ পেলাই যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ইয়াৰ আমি চেঁচা পাহাৰ, ইয়াতে দেখিছে চেঁচা পাহাৰৰ এনেকুৱা সুন্দৰ মনোমোহা দৃশ্য। আৰু এই দলংখন হৈছে চেঁচা দলং, খুব সুন্দৰ পৰিৱেশ। ইয়াতে বহুত দূৰ দূৰণিৰ পৰা পিকনিক খাবলৈ আহে মানুহ। আৰু এনেকৈ গৈ আছোঁ, যিহেতু আমি ব্যৱসায়ত জড়িত থকা মানুহ। আৰু গৈ আমি এই প্ৰশান্তি ধাম বৃদ্ধাশ্ৰম আমি পালোঁগৈ। তাত গৈ পাই এনেকুৱা এটা সুন্দৰ পৰিৱেশৰ সন্মুখীন হ'লোঁ। ইমান ধুনীয়া এটা পৰিৱেশ, ব্যৱহাৰ। যি স্বত্বাধিকাৰী আছে, দীপেন দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, দীপেন দা বৌক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এটা সুন্দৰ পৰিৱেশত, লগতে যি কেইগৰাকী আইতা আছে, কেয়াৰ টেকাৰ আছে, সকলোৰে ব্যৱহাৰত আমি আপ্লুত হ'লোঁ। খুব ভাল লাগিলে। আৰু আমি নিয়া বয় বস্তুবোৰ গেটৰ ভিতৰত দি তেওঁলোকক দিলোঁগৈ। ৰাতিৰ সাঁজ যিহেতু আগবঢ়াইছিলোঁ। তাৰপিছত অকণমান ওলাই আহিলোঁ, আহি পেলাই চাৰ্কাছ চলি আছিলে ওচৰতে। আৰু এয়া ৰাষ্ট্ৰীয় সংগীতেৰে চাৰ্কাছ আৰম্ভ কৰিছে। চাৰ্কাছ অকণমান আমি চালোঁ, উপভোগ কৰিলোঁ। উপভোগ কৰি মানে চাৰ্কাছ আচলতে আজিকালি দেখিবলৈ নোপোৱাই হ'ল। চাৰ্কাছ আজিকালি নহাই হ'ল। কিন্তু আগৰ দিনত যেতিয়া আমি চাইছিলোঁ ৰাইনো বা মুনলাইট চাইছিলোঁ, তাত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ সমাহাৰে এখন চাৰ্কাছ দেখুওৱা হয়। তথাপিও যিহেতু আজিকালি চাৰ্কাছ নহা হ'ল, তাতে দেখি পেলাই আমি অকণমান বৃদ্ধাশ্ৰমৰ পৰা ওলাই আহি পেলাই অকণমান আমি উপভোগ কৰিলোঁ। আৰু আচলতে কিছুমান খেল ভাল লাগে, যেনেকৈ এতিয়া চুৰি মাৰিছে ধৰক, এইটো এটা হাতৰ বিদ্যা বুলি ক'ব লাগিব। আৰু তথাপিও আমি এটা সুন্দৰ পৰিৱেশত কালি থাকিলোঁ। কালি দিনটো ল'ৰাৰ জন্মদিনটো আমি সুন্দৰকৈ উদযাপন কৰিলোঁ। যিহেতু সদায় ব্যৱসায়তে থকা মানুহ, কেতিয়াবা অকণমান বাহিৰলৈ ওলাই যাবলৈ মন যায়, তথাপিও ব্যৰ্থ হওঁ। আমি ইয়াৰ পৰা টোটেল মানুহ গৈছিলোঁ, মা, মই, মোৰ মানুহগৰাকী, ল'ৰা আৰু আমাৰ দোকানৰে ল'ৰা বিষ্ণু, তাৰ পৰা মা দেউতা, মা দেউতা মানে শহুৰ শাহু আৰু ভাইটি, এনেকৈ গ'লোঁ। তাৰপিছত অলপ এয়া আমি চাৰ্কাছ উপভোগ কৰাৰ পাছত আকৌ আমি বৃদ্ধাশ্ৰমলৈ যাম, যিহেতু তাত আমি খানা আগবঢ়াই থৈ আহিছিলোঁ, ভাত আগবঢ়াই থৈ আহিছিলোঁ। তেওঁলোকে তাত ৰান্ধি আছিলে। আৰু চাৰ্কাছ বস্তুটো আচলতে কি, ল'ৰা ছোৱালীক দেখুৱাব লাগে, কিয় এয়া কোনো মানে মানে কি নকল নহয়, সঁচা চকুৰে দেখা এটা বিদ্যা, হাতৰ খেল। আচলতে আজি যিখন চাৰ্কাছ আমি চালোঁ, বৰ বিশেষ উন্নত নহয় বুলি ক'লেও ভুল হ'ব, কিন্তু বৰ বিশেষ জীৱ জন্তুৰে সমাহাৰ এখন চাৰ্কাছ নহয় যদিও খুব সৰু এখন চাৰ্কাছ। মুনলাইট আছিলে, ভাল আছিলে এখন। আমি যেতিয়া সৰু হৈ আছিলোঁ, তেতিয়া আমাৰ গহপুৰত আহিছিলোঁ, আমি চাইছিলোঁ। বিভিন্ন জীৱ জন্তু আছিলে, হাতী ওলাইছিলে, বাঘ ওলাইছিলে। আৰু ইয়াতে কিছুমান বিদ্যা দেখুৱাইছে, ভাল লাগিলে। মানে এই যিজনী ছোৱালী তাত কৰি আছে, মানে খেল দেখুৱাই আছে, তাৰপৰা যদি কেনেবাকৈ এটা অকণমান হাতৰ মানে ভুল হয়, ৰছী পাকত তলত আহিলে বৰ ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে। কিন্তু এয়া বহুত অনুশীলনৰ পাছতে তেওঁলোকে
আৰম্ভ কৰে। আৰু এটা বিশেষকৈ বেছি ভাল লাগিলে এখন বাইক, যিখন বাইকে মানে অকণমান ষ্টাণ্ট দেখুৱালে আৰু ষ্টাণ্ট দেখি পেলাই ধৰক ল'ৰা ছোৱালীয়েও সেই ষ্টাণ্টটো নকৰাটোৱেই ভাল হ'ব। কিন্তু আজিকালি বহুত দুৰ্ঘটনা হৈ থাকে য'তে ত'তে। আৰু এনেকৈ চাই আছোঁ আমি চাৰ্কাছ সকলো উপভোগ কৰি আছোঁ। চাইকেলৰ যি খেল আছিলে চাইকেলৰ খেল দেখুৱাই আছে। আৰু চাইকেলৰ খেলটো আচলতে বৰ সহজ নহয়, কিয় এখন চাইকেলত সম্পূৰ্ণ বেলেঞ্চিঙত এই খেলটো দেখুওৱা হয়। আৰু বিশেষ যথেষ্ট গৰম, আৰু তেওঁলোকৰ দুটা শ্ব' হয়। দুটা শ্ব' মানে এটা শ্ব' আছে আপোনাৰ 6টা বজাৰ পৰা আৰু 8টালৈকে হয়, আৰু এটা শ্ব' 8টাৰ পৰা আকৌ 10টালৈকে তেনেকৈ দুঘণ্টীয়া শ্ব'। আৰু মানুহটো বৰ বিশেষ নহয়, মানুহটো 100 টকাকৈ লৈছে। আমি গেলেৰীতে চালোঁ, গেলেৰীৰ পৰা যে ওপৰৰ পৰা চাবলৈ ভাল খেলবিলাক, আৰু তেনেকৈ উপভোগ কৰি আমি কালি দিনটো তেনেকৈ পাৰ কৰিলোঁ। আৰু এই চাইকেলত যিটো এনেকৈ ধৰক তিনিগৰাকী যুৱতীয়ে খেল দেখুৱাইছে, এইটো ইমান সহজো নহয়। আমি যিহেতু আমাৰ কাৰণে এইটো সহজ নহয়, কৰিব নোৱাৰোঁ। আমি তেওঁলোকে বহুত অনুশীলনৰ দ্বাৰাহে আচলতে এনেকুৱা কৰিবলৈ সক্ষম হৈছে। ভালো লাগিলে, বৰ বিশেষ বেয়াও লগা নাই, যিহেতু জন্মদিন বুলি আমি এনেকৈয়ে আমি থলোঁ এইবাৰ। কিন্তু বৰ ভাবিছিলোঁ প্ৰতি বছৰে ঘৰতে আয়োজন কৰি থকা হয়, কিন্তু এইবাৰ অকণমান ব্যতিক্ৰম কৰিব পাৰি নেকি। ব্যতিক্ৰম কৰাৰ পৰাকৈ মই 2-4খন বৃদ্ধাশ্ৰমৰ লগত কথা পাতিলোঁ, কিন্তু বহুত আঁতৰত হৈ যায়। আৰু এই বৃদ্ধাশ্ৰমখনে আমাৰ অতি ওচৰত বুলি ক'লেও ভুল হ'ব, যিহেতু লখিমপুৰত আছে। তথাপিও মানে ওচৰত, আৰু এটা হেঁপাহ আছে মনত, অহা বছৰলৈ অনাথ শিশুসকলক গৈ এবাৰ দেখা কৰা, এবাৰ তেওঁলোকক লগ পোৱাৰ খুব মন আছে। আৰু এইটো এটা খেল ভাল লাগিলে, একেবাৰে শেষৰটো খেল আছিলে নেকি সম্ভৱ, যিটো বাইক ষ্টাণ্ট আছিলে। এইটো বাইকখন মানে তেওঁলোকে ষ্টাণ্ট কৰি পেলাই ইফালেদি পাৰ কৰি দিয়ে, তেনেকৈ এটা জাম্প দেখুৱায়। বৰ সহজো নহয় এইটো আমাৰ কাৰণে। আপোনালোকে চাওক। এই আইতা এগৰাকী তাত বহি আছিলে, মই চাই আছোঁ, লক্ষ্য কৰিছিলোঁ। আইতাগৰাকীয়ে মানে ভয় খাইছে বাইকখন যে এইফালৰ পৰা আহিব। আৰু জীৱনটোনো কি, আচলতে উদযাপন কৰি যাব লাগে। জীৱনটো দুদিনীয়া আমাৰ, গতিকে সকলোৱে জীৱনটো উদযাপন কৰি এদিনেই পৃথিৱীৰ পৰা বিদায় ল'ব পাৰিলে আমাৰ জীৱনটো সাৰ্থক যেন লাগে। সকলোৰে লগত মিলিজুলি থাকি, সকলোৰে আপোন হৈ যদি আমি এই পৃথিৱীৰ পৰা বিদায় ল'ব পাৰোঁ, তাতকৈ আমাৰ কাৰণে ভাল কথা একো নাই। আৰু আইতাসকলক আহি আমি প্ৰথম ল'ৰাৰ কেকটো কাটি দিছিলোঁ। কেক দুটাকৈ কেক আমি লৈ গৈছিলোঁ, কেকটো কাটিছিলোঁ। কিন্তু কেকটো কটাৰ এটা কথা কৈছোঁ আপোনালোকক, বেয়া নাপাব, কেকত কেতিয়াও নাম দিব নালাগে। কিয় নাম দিব নালাগে এইটোৱে কৈছোঁ। এতিয়া নাম দিলে ধৰক কেকটোত নামটো দি পেলাই আমি কাটি পেলাই খাই দিওঁ, হয় নহয়? আৰু কাটি পেলাই যেতিয়া আমি খাই দিওঁ, তেতিয়া তাৰ নামটোকে কাটি পেলাই খাই দিয়া নিচিনা এটা বুজায় মানে। সেইকাৰণে মই মানে কেকত কেতিয়াও নাম মানে আগতে এদিন দিছিলোঁ, যদিও পিছত মই কথাটো অনুধাৱন কৰিলোঁ। বিভিন্ন ব্যাখ্যাকাৰে ভাগৱত ব্যাখ্যাত মই শুনিছিলোঁ যে হয়, কথাটো নোহোৱাও নহয়। যেতিয়া কেকত নামটো লিখি পেলাই তাৰে এটুকুৰ তাৰ নামটো কাটি এটুকুৰ খাই দিওঁ, মানে তাকেই খাই দিয়া হয় আচলতে, যদি চাব যায় ভালকৈ বস্তুটো। গতিকে কেকত কেতিয়াও নাম দিব নাপায়। আচলতে কেকটো আমাৰ সংস্কৃতি নহয় আচলতে, কিন্তু ল'ৰা ছোৱালীয়ে নামানে, আজিকালি কেক লাগিবই। ইয়াৰ পিছতে আইতাহঁতক মই মোৰ ফালৰ পৰা 60গৰাকী আইতা অনাথলৈ মই এখনকৈ গামোচা তেওঁলোকক আগবঢ়াই পেলাই এটি সেৱা লওঁ। খুব ভাল লাগিলে। তেওঁলোকে যিটো আশীৰ্বাদ আমাৰ পৰিয়ালটোক দিলে, আৰু তাতকৈ মোৰ কাৰণে ডাঙৰ কথা একো নাই। খুব ভাল লাগিলে। আইতাসকলৰ লগত কথা পাতি এটাই ভাল লাগিলে, তেওঁলোকে জীৱনৰ আচলতে বিয়লি বেলাত তেওঁলোকে এনে এটা পৰিৱেশত
কিয় থাকিব লগা হৈছে, বিভিন্ন কথা আমি মানে পাতিলোঁ। আপোনালোকেও এদিন যাব এই বৃদ্ধাশ্ৰমত আৰু এনে এটা পৰিৱেশত আপোনালোকেও চাই আহক জীৱনৰ বিয়লি বেলিকাটোনো আমাৰ কেনেকুৱা হ'ব পাৰে। আজি আমি এনেকৈ আছোঁ, হয়তো আমিও এটা সময়ত সেই পৰিৱেশত থাকিব লগা হ'ব পাৰে। আৰু আইতাহঁতৰ চকুত চকু পানী দেখোঁ, যেতিয়াই কথা পাতোঁ মোৰো চকু পানী ওলাইছে, আমাৰ সকলোৰে চকু পানী ওলায়। কিয় যথেষ্ট মানে অভিজ্ঞ সম্পন্ন আইতাহঁত আছে, কিছুমান চাকৰি ৰিটায়াৰমেণ্ট আইতাও আছে, চাকৰি পাই ৰিটায়াৰমেণ্ট লৈ আহি পেলাই তাত আছে জীৱনৰ বিয়লি বেলিকা বিভিন্ন ধৰণৰ সংঘাত বা নিজ ইচ্ছাকৃতভাৱে আহি পেলাই তেওঁলোক আছে। আমি কিছু বাৰ্তালাপ কৰি আছোঁ এয়া তেওঁলোকৰ লগত, ভাল লাগিছে। বিশেষকৈ কেয়াৰটেকাৰ যিগৰাকী বাইদেউ দেখিছে, তেওঁলোকৰ 11জনী কেয়াৰটেকাৰ আছে, খুব সুন্দৰ আৰু ব্যৱহাৰ।